হেল্ল' বন্ধুসকল, আজি আহিছিলোঁ মই এটা হেচিৰিত মানে মাছৰ পোনা, যিটো মাছৰ পোনা হেৰি কৰে আপোনাৰ ডিমৰ পৰা যিটো পোনা বনায় সেইটো হেচিৰি চাব আহিছিলোঁ। তাতে মোৰ পিছফালে চাইছে হেচিৰিটো, গোটেই হেচিৰিটো। চ' ইয়াত এটা প্ৰচেছিং চলি আছে, মানে ডিমটো এতিয়া ওলাইছে। ডিমটো এইটো মাছ ডাঙৰ ডাঙৰ মাছকেইটা ভেজি কৰাৰ পিছত ইনজেকশ্যন দিয়াৰ পিছত এতিয়া দি দিছিলে। এইটো টেংকিৰ পৰা এই পাইপৰ জৰিয়তে টেংকিত মানে পানীকেইটা ঘূৰি আছে, পানীত মাছকেইটা এনেকুৱা ঘূৰি আছে। চাওক, এইটো নেট লগোৱা আছে আৰু হেৰি আছে। চ' এইটো ঘূৰি আছে আৰু ইয়াৰ পৰা ডিম মাছে ইয়াত ডিম দিয়াৰ পিছত এইটো পাইপেৰে ইয়াত আহি পাইপেৰে এনেকুৱা আহি পেলাই এইটো পাইপেৰে এনেকুৱা আহি ইয়াত জমা হৈছে। ইয়াত হেৰি ওলাই আছে। নহ'লে চাব পাৰিছে আপোনালোকে, একদম ডিম হয়, এইটো মাছৰ ডিম, গোটেইখিনি মাছৰ ডিম। এই ডিমখিনি উঠোৱাৰ পিছত ইয়াতে বেলেগ প্ৰচেছিং কৰিব। চাওক, পানীৰ নিচিনা দেখাত, একদম পানীৰ নিচিনা দেখাত। আৰু ইয়াত বেছি উঠাই আছে। ইয়াত আৰু কিবা মেডিচিন আছে নেকি, সিহঁতৰ কিবা কৰিব। কৰাৰ পিছত এনেকুৱা টেংকিত দিব, এনেকুৱা টেংকিত ঘূৰি থাকিব। এয়া চাওক, মানে অলৰেডি বেলেগ মাছৰ দি থৈছে। ইয়াত মাছৰ ডিম দি থৈছে। চাওক, ইয়াত পানীত ঘূৰি আছে, একদম মাছৰ ডিমকেইটা আপোনাৰ বিজলৰ নিচিনা, অনলি বিজল, একোৱেই নাই, পানী বিজল। এই ধৰণে কি হয়, মাছৰ যিটো পোনা আমি পাওঁ, মাছ পাওঁ, সেইটো এটা বিজলৰ পৰা সৃষ্টি হয়। আৰু এই ধৰণে প্ৰচেছ কৰি গৈ ডাঙৰ হয়। আৰু এই বিজলটো মানে আপোনাৰ ইয়াত 4-5 দিনমান ঘূৰাৰ পিছত এই আপোনাৰ কণীৰ পৰা সেইটো ওলাই আহি যাব। কণীৰ পৰা মাছৰ পোনাটো ওলাই আহিব, খালি মাথাটো হ'ব মাছৰ। আৰু এইটো 4-5 দিনমান লাগি যায় এইটো কৰোঁতে। তাৰপিছত আপোনালোকে কি কৰে, এনেকুৱা কেৰি বেগত সোমাই অক্সিজেন দি পেলাই সিহঁতক পেক কৰি পঠিয়াই দিয়ে। আৰু ইয়াতো অলৰেডি হৈ গৈছে এটা, ইয়াত মানে অলৰেডি হৈ গৈছে। তাৰপিছত পানী ঘূৰি আছে, ইয়াত কিন্তু মাছ দেখা নাযায়, কিন্তু এইটো মাছ আছে, মাছৰ পোনা আছে, মাছৰ যিটো মানে স্পন বুলি কয় সেইটোৱে আছে। তো আজি চাব আহিছিলোঁ, তাৰমানে মই ল'ব আহিছিলোঁ। লোৱাৰ পিছত চালোঁ, প্ৰচেছটো আপোনালোকক দেখাই দিলোঁ কেনেকৈ পালে। কোনে জানিছিলে যে এনেকুৱা ধৰণৰ মাছ হয়, সেই বিষয়ে জনাব কমেণ্টছত। আৰু যদি মাছৰ বিষয়ে, মাছৰ পোনা বা মাছৰ স্পন হেৰি কৰা, কেনেকুৱা ডাঙৰ দীঘল কৰিব লাগে, কেনেকৈ আপোনাৰ প্ৰচেছিং কৰিব লাগে, বিচাৰি ৰেডি কৰিব লাগে, সেই বিষয়ে কিবা জানিব হ'লে মোক কমেণ্ট কৰিব পাৰে তলত। লগতে যদি আপোনালোকৰ স্পনৰ দৰকাৰো আছে, মানে অসমৰ যিকোনো ঠাইতে ইয়াত ডেলিভাৰী দিয়া হয়। ভাল কোৱালিটি, মই যোৱাবাৰ লৈছিলোঁ এইটো হেৰিৰ পৰা, হেচিৰিৰ পৰা, ভাল ৰিজাল্ট পাইছোঁ। এইবাৰ মই ল'ব আহিছোঁ। তো যদি আপোনালোকৰ দৰকাৰ পৰে তেনেহ'লে আপোনালোকে এইটো হেৰি কৰিব পাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰে, মোৰ মেছেজ কৰিব আৰু মেইল কৰিব পাৰে। আৰু বাকী যদি কিবা জানিবলগীয়া হয়, নেক্সট ভিডিঅ'ত মই আপোনালোকে কমেণ্ট কৰি থ'ব, সুধিব লগা হ'লে মই নেক্সট টাইম ইয়াত আহিম। আহোঁতে ইয়াত যিসকল মানে প্ৰচেছিং কৰে, যিসকলে ইয়াৰ মালিক হয়, যিসকল মানে ইয়াত ক'ব গ'লে মাষ্টৰ হয়, তেওঁৰ লগত কথা পাতি ভালদৰে বুজাই দিম। আৰু তেওঁটো আপোনালোকক বুজাই দিব কেনেকুৱা ধৰণৰ মাছটো ডাঙৰ দীঘল কৰিব লাগে। চ' আজিৰ কাৰণে ইমানেই। আশা কৰোঁ আপোনালোকে মাছৰ বিষয়ে জানিব হ'লে এই ক্ষেত্ৰত ভাল এটা আপোনালোকৰ নলেজ হ'ব। আৰু আশা কৰোঁ যদি সঁচাকৈ জানিব বিচাৰে তেনেহ'লে মোক মেছেজ কৰিব, কমেণ্ট কৰিব, মই আপোনালোকক ভালদৰে A to Z ভালদৰে জনাই দিম। আপোনাৰ ফিচাৰী ৰেডি কৰাৰ পৰা, স্পন লোৱাৰ পৰা, তাৰ খাদ্য কিমান দিন কেনেধৰণৰ পুহিব লাগিব, চব কিন্তু মই তেওঁলোকৰ লগত কথা পাতি আপোনালোকক জনাই দিম। আজিৰ কাৰণে ইমানে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।